জয় হিন্দ দোস্ত হৰ হৰ মহাদেৱ সকলোকে তো ৰাতিপুৱাই কি কৰিছোঁ মই দেখিছে জলফাই কেইটামান আগত লৈ বহিছোঁ খাবলৈ নহয় আচাৰ বনাবলৈ লাইফত ফাৰ্ষ্ট টাইম আচাৰ বনাবলৈ আহিছোঁ সেইটো কাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ তো জলফাইকেইটা কাটি ল'লোঁ অকণমান হালধি ছটিয়াই অকণমান ৰ'দত দি থ'ম তো এনেকৈ বনাই নে গাইছ যদি নবনাই আপোনালোকে কৈ দিব অকণমান টেষ্টটো কৰি চালোঁ কি কৰিব অকলে বহি ব্লগ বনাই কিছুমানে আকৌ গালি পাৰে কাম বন নাই ব্লগ বনাই থাকে ব্লগটো বনাবই নাজানে তো কি হ'ল নাজানোতো শিকি আছোঁ ন আপোনালোকে চাবলৈ টাইম যেনেকৈ পায় আমিও বনাবলৈ টাইম পাইছোঁ নে কি গাইছ এতিয়া অকণমান আহিলোঁ খেতি কৰিবলৈ খেতিত ৰুইছোঁ ভেদাইলতা অকণ বেবীয়ে খাই ভাল পায় সেইটো কাৰণে ভেদাইলতা এডাল গছত মানে ভেদাইলতা এডাল তলত আছিলে ছিঙি আনি ওপৰত বহাই থৈ দিলোঁ তো এই সৰু সুৰা খেতি অকণ এইবিলাক দেখিছে নে হৈছে জলকীয়া পুলি তো কেইদিনমান আগত মই হেৰি কৰিছিলোঁ ধনিয়া গুটি ছটিয়াইছিলোঁ তো ধুনীয়া হৈছে ন